ইমান হাই ভোল্টেজত কোনোবাই থাকিব পাৰে না কলিতা মই একেবাৰে শেষ হৈ গলো এটাৰ কাৰণে চৰকাৰ দায়ী আৰু আনটোৰ কাৰণে ঘৰৰ চৰকাৰ দায়ী তাৰমানে ৰাজাক আৰু মই ঘূৰাই নাপাম নেকি মই যাবলৈ ওলালো তোমাক যে 500 টকা ধাৰলৈ বিচাৰিছিলোঁ দিবা নেকি আকৌ ঘূৰাই দিম ৱা এইটো দেখোন হাতী পোৱালি জাক এৰি আহিলে যেন পাইছো বাট এৰি অবাতাই আহিলে যে ইয়াত কলগছ চলগছ পাবলৈ নাই গুৱাহাটী মহানগৰীত কলগছ পাবলৈকে নাই পিছে কাকতি বাৰীত বাঁহ কেইজোপামান আছে খাওঁ বুলি ক'লে তাকে কিবা এটা কৰিব পাৰিব আংকল খোৱা লোৱাৰ কথা পিছত হ'ব প্ৰথমতে ঘৰটো হৈ লওকচোন ঘৰ কি ঘৰৰ কথা কৈছা টুলেট ভাড়াঘৰ টুলেট ভাড়াঘৰ ই একেবাৰে পণ্ডিত যেন পাইছো হেৰা তাৰমানে তোমাক ভাড়াঘৰ লাগে তাকে চিধা চিধি ক'ব লাগে থাকোঁতে ভাড়াঘৰ আছে কিন্তু কি আংকল মানে কি জানা আমাৰ এই বাই লাইনটোত ভাড়াঘৰ পোৱা একেবাৰে টান যেনেকে গেছৰ নাটনি লাইন ধৰি গেছ নাপায় কেৰাচিনৰ নাটনি ঠিক তেনেদৰে ভাড়াঘৰ পোৱাও বৰ টান ফ্ৰণ্ট দুৱাৰেদি গ'লে আশাই কৰিব নোৱাৰি পিছ দুৱাৰেদি গ'লে কিবা এটা ক্ষীণ আশা কৰিব পাৰি আংকল মই কোনখন দুৱাৰেদি যাব লাগিব বুজিয়ে পোৱা নাই নহয় গছমূৰীয়া গছমূৰীয়া মাইছেল্ফ হাতীমূৰীয়া মই ঠিকেই ধৰিছো অমুকাই মুখ মিলিলে গৰ্ভ দেখা পাওঁ বুজিছা মই ভাবিছো হলে গছমূৰীয়া হবা নহলে হাতীমূৰীয়া হবা বুজিছা হাতীমূৰীয়া এই টেবুলৰ তলেদি এই কিবা এটা বস্তু গুজি দিলে তুমি বিচৰা বস্তু যেতিয়া ওপৰেদি ওলাই আহে ঠিক তেনেধৰণে কিবা এটা পিছ দুৱাৰেদি গ'লে আশা কৰিব পাৰি মই কি দিব লাগিব আংকল সেয়া বুজাক বুজাবা আকাৰে ইঙিতে নুবুজাক বুজাবা ধৰা চাপৰে আংকল এই ধৰা চাপৰ পিছত মাৰিব প্ৰথমতে মোক ঘৰটো ব্যৱস্থা কৰি দিয়কচোন যোৱা 2 দিন ধৰি মই শুব পৰা নাই ঘৰটো পালে মই ডকচি টোপনি মাৰিম আপোনাক যি লাগে মই তাকেই দিম আংকল মই জানো তুমি যে মোক কিবা এটা দিবা আচলতে কি জানা তুমি যদি ডাইৰেক্ট কাকতিৰ ওচৰত যোৱা তোমাক কাকতিয়ে ভাড়াঘৰ নিদিয়ে মই হলো কাকতিৰ একেবাৰে ঘনিষ্ঠ বন্ধু যদি মই কওঁ কাকতিয়ে তোমাক ঘৰটো দিব আংকল আপুনি এবাৰ কৈ দিয়ক না আংকল হয় নেকি দিয়া সেইকৰ ফিজটো দিয়া কিমান দিব লাগিব কিমান দিব লাগিব মানে 500 টকাকে দিয়া প্ৰভু তুমি চকুমুদি আছা যদিও দেখিছা আৰু আনৰ পৰা মই বেছি লওঁ তোমাৰ পৰা এই কানেকশ্যন ফিজটো কমকে লৈছো কাকো নকবা আপুনি একো চিন্তা কৰিব নালাগে তোমাৰ কাম হৈ গ'ল বুলি ধৰা এতিয়া আৰামছে নাক বজাই ঘূৰ ঘূৰাই শুই থাকিব পাৰিবা বলক ৰাম কেনেকুৱা ভাড়াতীয়া কথাক মানে কথা বুলি নাভাবে কৈছো নহয় ইমানকে কৈছো বোলো পানীখিনি অকমান হাত ধৰি চলিব নাই নাই মোৰ কথাত কথা বুলিয়ে নাভাবে ইঘৰে আকৌ কম্বলৰ পৰা চুৱেটাৰলৈকে গোটেই সোপা ধুইছে কৈছো নহয় আৰু কওঁ মইহে বাকীবোৰ ঘৰৰ কাৰো মানুহৰ খবৰে নাই নহয় কাৰো মাত বোলে নাই বুবা সব এইবোৰ মাজনী মানে নহয় কিনো চিঞৰ বাখৰবোৰ কৰি থাকে ৰাতিপুৱাৰ পৰা
বাপেক হ'ল এটা তিৰোতাৰ মাত শুনিলে একদম বৰফৰ দৰে গলি যায় আৰু এটা পুতেক ধুদৰ পচলা সেইটো ক'ত আছে বাৰু ই কুম্ভকৰ্ণ বিচনাৰ পৰা সি আকৌ ইয়াত শুলেহি মুন মুন ঐ চাওঁ উঠচোন উঠ 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 উঠচোন উঠ কেলে আকৌ জগাই দিছে বাৰু আধাতে ৰ'ল কি আধাতে ৰ'ল সপোন এটা দেখি আছিলো ওহো এই সপোন দেখিবলৈ তই বাদ দেচোন যা দেউতাক অকণ সহায় কৰকে যা সেইজনক আকৌ মই কি সহায় কৰিব লাগে মা হেৰ' অকলে মানুহটোৱে কিমান কি কৰিব কচোন চাকৰিয়ে কৰিব নে ভাড়া ঘৰে চম্ভালিব মই কেতিয়াবাৰ পৰাই কৈ আছো যে মই এতিয়া অকলেই ভাড়াঘৰখন চম্ভালিব পৰা হলো নাই মোকতো দায়িত্বই নিদিয়ে একে জেগাতে নিজে খোপনি পুতি বহি আছে এনেকে হলে কেনেকে হ'ব আৰে এবাৰ মোক দায়িত্ব দি চোৱা না মই ৰূপেই চেঞ্জ কৰি দিম ৰূপ চেঞ্জ কৰিবলৈ তই জানিবতো লাগিব এতিয়া কি ভাড়াঘৰখন চলাবলৈ মই ক'ৰবাত গৈ পঢ়া শুনা কৰি আহিব লাগিব নেকি জানিব লাগিব বহুত কথা জানিব লাগিব হেৰ' কোন ভাড়াতীয়া কেনেকুৱা কোন ভাড়াতীয়া কিমান সময়ত আহিছে কিমান সময়ত গৈছে ভাড়া ঠিকমতে দিছে নাই পানী কিমান খৰচ কৰিছে আলহী কিমান আহিছে ইত্যাদি ইত্যাদি বহুত কথা জানিব লাগিব অ'কে মই আজিৰ পৰা ইনভেষ্টিগেশ্যন আৰম্ভ কৰি দিম যাচোন মুখখন ধুকে যা ইমান গোন্ধাইছে যা ব্ৰাছ কৰি লওঁ ৰ'বা সপোন দেখিয়ে থাকে তই এই যে ঘৰ দুৱাৰবোৰ দেখিছা মোৰ বুলিয়ে ধৰিব পাৰা মই এটা মানুহ কোনফালে চামহে আৰু এই কাকতি যে মোৰ হাত লেম তুমি তেখেতৰ লগতে কথা পাতিবা ভাড়া ঘৰ লৈ পেলাই মই মাথা নঘমুৱাওঁ আৰু শুনা কাকতিক ক'বা কেওঁচাৰ তোমালোকৰ ৰিলেটিভৰ কাৰোবাৰ সম্পৰ্কীয় আৰু কাকতিক তুমি দেউতা বুলি মাতিবা দেউতা কিবা ক'বা কিয় কামুৰি থাকা হে দিম বুলি কৈছো নহয় কিয়নো ভয় খুৱাই দিয়ে হে মই মানে আপুনি বুলি গম পাইছিলো আহক বহক হ'ল বহক মাল চাৰা হ'ল ঠিক আছে অৰি আপুনি মোৰ ঘৰখন কলৰ বাৰী বুলি ভাবিছে নেকি হা ৰাতিপুৱাই কল খুৱাবলৈ হাতী লৈ আহিছে যে কিনো কথা কৈছে আপোনাৰ ওচৰলৈ মই হাতী পোৱালি অনা নাই নহয় লক্ষীহে আনিছো কি কেওঁতে মোৰ ঘৰলৈ ৰাতিপুৱাই লক্ষী আনিছে তেৰি বুজা নাই কিয় কাষ্টমাৰ বিলাক দোকানীৰ লক্ষী নহয় জানো সেইধৰণে ভাড়াতীয়াও ভাড়াঘৰ মালিকৰ লক্ষী আচ্ছা আপুনি এতিয়া গাবা লগা লাগালুগি কৰক নহ'লে মই লক্ষী চাৰা হ'ম হেৰি এওঁক যেনে তেনে ভাড়াঘৰ এটা দিয়কচোন আমাৰ তাৰমানে একে খেলৰ আচ্ছা লবি বনাইছে আপুনি যাব নে মই তেৰি কথাটো শুনক না এই যোৱাবাৰ ভাওনা এওঁ ভীম মই দুষাখন এওঁ দুষাখনৰ ৰক্তপান কৰিবলৈ গৈ ধৰিলেনো মোক হেঁচা মাৰি মোৰ উশাহ চুশাহ বন্ধ হৈ যাওঁ লাগিল তাৰপিছত বুজিছেনে মই খেদো নাই নগ'ল আৰু ইছৰাম তেতিয়াই যদি আপুনি উশাহ বন্ধ হৈ মৰি থাকিলে হয় নমৰিলো একদম কক বকাই আছো তাকে দেখি গায়ন বায়ন সূত্ৰধাৰ গোটেইখিনি আহি পেলাই মোৰ বুকুৰ পৰা উদ্ধাৰ কৰি লৈ গ'ল তাৰ পিছৰ পৰা ইয়াৰ চাহটোকে দেখা নাই এতিয়া দেখিলে নহয় ঠিক ধৰিছে এতিয়া গাবলাক কৰক আপোনাৰ লগত আৰু মোৰ কোনো কথা নাই তেৰি আপুনি এই মানুহৰ ওচৰত কিয় ডাউন দিয়েহে মোৰ আত্মসন্মান নাই নেকি আছে কিন্তু আত্মসন্মান বোলা বস্তুটোতো এতিয়া লগত অনা নাই যেতিয়া আনিব তেতিয়া ক'ব এতিয়া যাওক দিলো তোমাক থেংক ইউ দাদা থেংক ইউ ভাড়াঘৰ পাৱাৰ্ড বাই শক্তিশালী আৰু সুস্থ শৰীৰৰ বাবে आयुर्विन न्यूट्रीग्रेन को पावर्ड बाय गुड नाइट फर्स्ट गार्ड कढ़ाई से ध्यान हटाने वाले मच्छरों को करे फटक से फूर আৰু সহযোগ কৰিছে प्राइम मास्टर्ड ऑयल আগবঢ়াইছে सुपर वेस्मॉल 33 केस काला सुरक्षित काले मेरे बाल वेस्मॉल ने किया कमाल अमूल द टेस्ट ऑफ इंडिया विमल पान मसाला विवेल सो किसमिस मेलेटेलो हॉकिंस प्रेशर कुकर एयरटेल 4G आनंद लक फ्री म्यूजिक मूवीज আৰু गेम्सৰ मैगी नूडल्स हीरो डुएट सेवलॉन एंटीसेप्टिक लिक्विड हार्पिक डू यू वेस्पा हिमालय नीम फेस वॉश गार्नियर एक्लोमेन एवरीडे व्हाइटनर আৰু নিহাৰ জেসমিন দেউতা
আৰা তুমি মোক দেউতা বুলি মাতছা হয় দেউতা ই মোৰ কোনফালৰ ল'ৰা মইতো জনাত মোৰ এজনীয়ে গাৰ্লফ্ৰেণ্ড আছিল ই আকৌ কেতিয়া জন্ম হ'ল এই গজমুৰা ভুল হৈছে দেউতা গজমুৱা নহয় হাতীমূৰীয়া আচ্ছা তুমি মোক দেউতা বুলি কিয় মাতিছিলা কেউচাই কৈছে ভাৰতীয় মালিকক দেউতা বুলি মাতিব লাগে বেটা তাক ছাৰ বুলি মাতিব লাগে মোক দেউতা বুলি মাতিব লাগে তাৰ মই ইটো চকু ঘুকটি তেৰা কৰি দিম ৰ শুনা তাক তুমি বৰদেউতা বুলি মাতিবা হ'ব দেউতা তেৰিকা মোক দেউতা বুলি নামাতিবা মোক দাদা বুলি মাতিবা হ'ব দাদা দেউতা 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 কাটি দিলো কি থাকিল দাদা দাদা বুলি মাতিবা হ'ব দাদা তোমাৰ নাম কি কটাৰী নলীয়া হাতীমূৰীয়া আচ্ছা তেনেহ'লে তোমাৰ দেউতাৰ নাম দা নলীয়া হাতীমূৰীয়া ককাৰ নাম কুঠাৰ নলীয়া হাতীমূৰীয়া ভুল হ'ল কোনটো দেউতাৰ নাম দা ধৰা হাতীমূৰীয়া কিন্তু দেউতাৰ লগত দেখোন তোমাৰ নামটো নিমিলিল আগতে মিলিছিল আগতে মই একেবাৰে ক্ষীণ কটাৰী নলীয়া আছিলো আচ্ছা তাৰপিছত তোমাৰ মায়ে হাইব্ৰিড খুৱাই 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 এই হাতী পোৱালিটো জন্ম দিলে হয় হয় ঠিক কথা কৈছে হে প্ৰভু তুমি চকু মুদি আছা যদিও সকলো দেখিয়ে আছা ক্ষীৰতী গাইজনী গোহালি লোৱাই দিয়া যাতে এচোচা মাৰি সদায় খাই থাকিব পাৰোঁ আজি ৰাতিপুৱাটো যাতে সদায় হৈ থাকে আচ্ছা কোৱাচোন তোমাক কি লাগে ভাগৰ ডাবল নে ছিংগল ছিংগল কিমান টকাৰ ভিতৰত অ'ৰা ছিঙি যাব কি ডিঙি কৰি আছা যে কিমান টকাৰ ভিতৰত 2000 আচ্ছা গা কেইবাৰ ধোৱা ঠাণ্ডা দিনত মাহত এদিন গৰম দিনত সপ্তাহত 3 দিন মাৰি থাকো চেণ্ট মাৰি থাকো চেণ্ট মাৰাৰ পিছতো এই গোন্ধ ভাল ৰাতি কেইটা বজাত ফুট গধূলিতে মেৰিড নে আনমেৰিড আগতে মেৰিড আছিলো এতিয়া আনমেৰিড আগতে আচ্ছা সেইটো সোধাটো উচিত নহয় পাৰ্চনেল কথা আচ্ছা আলহী মানুহ আলহী একেবাৰে নাহে বাকী হাঁহ কুকুৰা মাছ এইবিলাকতো ঘৰখনত থাকেই আচ্ছা তোমাৰ পেটৰ কিবা অসুখ বিসুখ আছে নেকি ডাক্তৰে নাই বুলি কৈছে দাদা কোৱা মানুহ আলহী পেটৰ অসুখ গা ধোৱা এইবিলাক ভাড়াঘৰৰ লগত কি সম্পৰ্ক মই ঠিক বুজি পোৱা নাই মানে কথা হৈছে কি ভাড়াঘৰৰ মালিক হিচাপে মোৰ 5 বছৰৰ অভিজ্ঞতা আছে হয় এতিয়া দিনটোত যদি তুমি 10 বাৰ গা ধোৱা এইটো বডিৰে কিমান পানী লাগিব কিমান পানী খৰচ হ'ব হয় ন সেইকাৰণে ৰাতি 12টা বজালৈকে যদি তুমি লাইট চলাই থোৱা তোমাৰ কাৰেণ্টৰ খৰচ আছে হয় না কেতিয়াবা ধৰা পেট বেয়া হ'ল তালৈ যাবলৈ বাৰে বাৰে গ'লা ফ্লেক্স মাৰিলে পানী এনেকৈ গৈ থাকিব আলহী দুলহী আছেই গতিকে সকলোখিনি চাই সকলো কথা পৰ্যবেক্ষণ কৰি তোমাৰ অৱয়ৱটোৰ ওপৰত গুৰুত্ব দি মই তোমাক ভাড়াঘৰটো দিলো তুমি এটা কাম কৰিবা ওপৰত আছে ৰুমটো চিৰিৰে যাবা প্লিজ লাহে লাহে উঠিবা চিৰিটো অলপ দুৰ্বল দেই দিলো তোমাক থেংক ইউ দাদা থেংক ইউ থেংক ইউ ক'লে ৱেলকাম ক'বতো লাগিব ক'বলৈতো সুবিধা দিবা এনেকৈ চেপি ধৰিলে কেনেকৈ ক'ম এতিয়া কওক ৱেলকাম আমাৰ পাৰাৰ চুক কোণ গছ ৱাল খুটা সকলোতে মাৰি দিম দেখিবা পিজিৰ চিট দিও অন্ত কৰিব নোৱাৰিবা পিজি কিহৰ পিজি খুলিব গাৰ্লছ পিজি আকৌ নহ'ব উদক ভেটাওকে পাতিব নোৱাৰি নহয় হেৰা হয়নে কাকতিয়ে পিজি খোলাটো খাটাং নেকি খাটাং পিছে কাকতিয়ে নহয় মিছেছ কাকতিহে খুলিব ভাড়াঘৰৰ পৰা পইচাবোৰ লুটি ক'ত থৈছে ঠিক নাই বোলে নামঘৰৰ তলত
ও বোলে পানীৰ টেংকিত ও বোলে এই যে পজা ঘৰটো আছে পজা ঘৰ খুটাৰ ভিতৰত কোনোবা দিনা বোলে নলাটো ওলাবগে পইচা এতিয়া আকৌ পিজি খুলি পইচা লুটিব সেইকাৰণে কৈছো মিছেছ কাকতীয়া খোলা আগতে আমি পিজি খোলো লোকৰ মতা মানুহ বুদ্ধিত বৃহস্পতি আমাৰ বুৱে মূৰত গোবৰ পাচি লৈ ফুৰে বুদ্ধি এটা উলিয়াব নোৱাৰে হ'ব দিয়া তুমি কৈছা যেতিয়া আমি পিজি খুলিম খুলিম বুলি ক'লে নহ'ব নহয় খোলা আগতে পাব্লিচিটি কৰিব লাগিব হ'ব দিয়া সৰু সৰু কাগজৰ টুকুৰাত পিজি ফৰ গাৰ্লছ বুলি লিখি কণ্টেক্ট নাম্বাৰটো দি আমাৰ পাৰাৰ চুক কোণ গছ ৱাল খুটা সকলোতে মাৰি দিম দেখিবা পিজিৰ চিট দিও অন্ত কৰিব নোৱাৰিবা পিজি কিহৰ পিজি খুলিব গাৰ্লছ পিজি আকৌ নহ'ব উদক ভেটাওকে পাতিব নোৱাৰি নহয় গাৰ্লছ পিজি নহ'ব নেচেল তেনেহ'লে ল'ৰা পিজি কি কথা ক'বলৈ আহিছা হে ল'ৰাৰ পিজি খুলি মৰিবলৈ ওলাইছা হে খানা বেয়া হ'লে ষ্ট্ৰাইক কৰিব দিনৰ দিনটো ৰুমৰ ভিতৰত মদ ভাং যোৱাৰ আড্ডা পাতিব বাটেদি যোৱা ছোৱালীক জোকাব থানাত কেছ দিব তাৰপিছত দিনৰ দিনটো তুমি আৰু মই থানালৈ তাত বাতি কাঢ়ি থাকিব লাগিব ছোৱালী পিজি খুলিনো কি ভালটো হ'ব হে এই কাণত মোবাইলটো লৈ দিনৰ দিনটো সেই একে সোপা কথাকে পেঘেনিয়াই থাকিব কাণ ঘোলা কৰি দিব তাতে ছোৱালীক পানীও বেছিকে লাগিব উমত লোৱা আখি ৰাতিপুৱা দেখিব সেই ৱাল পাৰ কৰি পঠিয়াই দিছে তাতে গোটেই পিজি কামবোৰ জানো আপুনিয়ে চম্ভালিব নালাগিব মতা মানুহ এটা এই ছোৱালীবোৰৰ মাজত থলে কথাটো জানো ভাল হ'ব হাজা হ'লেও জুইৰ ওচৰত থাকিলে ঘিউ গলিবই সঁচা কথা জুইৰ ওচৰত থাকিলে ঘিউ গলিবই হেৰা তোমাৰ নিচিনা লিচ পিচিয়া লাহি পাহি চকুত লগা মহিলা এগৰাকী মই বাৰু জানি শুনি এমখা ডেকা ল'ৰাৰ মাজলৈ কেনেকৈ ঠেলি দিওঁ কোৱাচোন বাৰু কথাতে আছে নহয় হস্তিৰো পিছলে পাওঁ সজ্জনৰো বুৰে নহয় হ'ব এই সন্দেহবাদী স্বভাৱটোৰ বাবে আপোনাৰ জীৱনত উন্নতি নহ'ল কথা আৰু এটা আছে বোলে এই চুৱেহে চুৱত ঠেং দেখে ঠিক আছে তেনেহ'লে পাব্লিচিটি দি দিওঁ ফৰ পিজি কণ্টেক্ট নাম্বাৰ ইমান ল'ৰা বেছি আহিলে ল'ৰাৰ পিজি ছোৱালী বেছি আহিলে ছোৱালীৰ পিজি হ'ব হ'ব এতিয়া সোনকাল কাটক দেৰি হৈছে ৰাতিপুৱা শুই উঠি ঘটি লুটালৈ পানীৰ বাবে লাইন পাতো হাৰি হাৰি কৈ বাথৰুম যাওঁ বুলি টাৱেল চাবোন লৈ তাতো দেখোন মানুহ আছে জুম বান্ধি ৰৈ কি যে ভাই দিগদাৰি কাম কৰো বেচৰকাৰী দেৰিকৈ অফিচ সোমাই খাওঁ বছৰ গালি Powered by শক্তিশালী আৰু সুস্থ শৰীৰৰ বাবে আয়ুৰুইন নিউট্ৰিগ্ৰেইন co-powered by Good Night Fast Guard पढ़ाई से ध्यान हटाने वाले এই যে ঘৰ দুৱাৰবোৰ দেখিছা মোৰ বুলিয়ে ধৰিব পাৰা মই এটা মানুহ কোনফালে চামহে আৰু এই কাকতি যে মোৰ হাত লেম আচ্ছা তেনেহ'লে তোমাৰ দেউতাৰ নাম দানুলীয়া হাতীমূৰীয়া ককাৰ নাম কুঠাৰনুলীয়া হাতীমূৰীয়া ভুল হ'ল কোনটো দেউতাৰ নাম দাধ হাতীমূৰীয়া ছোৱালী পিজি খুলিনো কি ভালটো হ'ব হে এই কাণত মোবাইলটো লৈ দিনৰ দিনটো সেই একে সোপা কথাকে পেঘেনিয়াই থাকিব কাণ ঘোলা কৰি দিব তাতে ছোৱালীক পানীও বেছিকে লাগিব উমত লোৱা আখি ৰাতিপুৱা দেখিব সেই ৱাল পাৰ কৰি পঠিয়াই দিছে তাতে গোটেই পিজি কামবোৰ জানো আপুনিয়ে চম্ভালিব নালাগিব সৌদা মোক মাতিছে হয় আপোনাকে কৈছো কিয় এক মিনিট
পালেহি আপুনি যে মোক সৰু দাদা বুলি মাতিলে কেলে আপুনি ঘৰ মালিকৰ ল'ৰা নহয় জানো হয় ঘৰ মালিকক দাদা বুলি মাতিলে পুতেকক সৌদা বুলি মাতিবই লাগিব কিন্তু বয়সত আপোনাতকৈ মই সৰু নেকি হ'লেও আপুনি ঘৰ মালিক দিয়কচোন সেইকাৰণে সৌকাইদেউ বুলি মাতিবই লাগিব আচ্ছা 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 ঠিক আছে ময়ো তোমাক তেতিয়াহ'লে ভাইটি বুলি মাতিম আচ্ছা কোৱাচোন ভাইটি কিবা ক'বলগীয়া আছে নেকি মোক অ' সৌকাইদেউ সেই আপোনালোকৰ ইয়াত হ'লচেলৰ দোকান আছে নি হ'লচেল মানে এই ধৰক আপোনাৰ কণী মাছ মাংস হাঁহ পাৰ মুৰ্গী ছাগলী চাউল দাইল আলু পিঁয়াজ ওলকবি ইমানবোৰ হ'লচেলৰ দোকান তোমাক কিয় লাগে খুচুৰা দোকান আছে নহয় আচলতে কি জানে সৌকাইদেউ নাজানো কি মোক মানে বস্তুবিলাক অলপ সৰহকৈ লাগে এই সাধাৰণ খুচুৰা বেপাৰী দোকানী মানে বস্তুবিলাক কমকৈ থাকে এই ধৰক মোক আপোনাৰ কণী লাগে সপ্তাহত 10 প্লেট কিন্তু খুচুৰা বেপাৰী দোকানী হাতত থাকে 3 প্লেট আৰু পইচাও বহুত বেছিকৈ লয় দিয়কচোন সেইকাৰণে মই সকলোখিনি মাল হ'লচেলৰ পৰা কিনি আনো বুজিছে মানে তুমি যদি এসপ্তাহত 10 প্লেট কণী খোৱা তুমি ডেইলি 40ৰ পৰা 50টামান খাবা চাগে হেৰা হাঁহ কুকুৰা পাৰ ছাগলী এইবোৰো হ'লচেলতে কিনি আনা নেকি সৌকাইদেউ কিন্তু মনৰ কথা ঠিক বুজি পাইছে মই চব বস্তু ফ্ৰেছ খাই ভাল পাওঁ শাক পাচলি মাছবিলাক আকৌ মই জীয়াই থৈ এটা এটাকৈ খাই থাকোঁ ঠিক সেইদৰে হাঁহ কুকুৰা পাৰ ছাগলী এইবিলাক মই ৰুমত আনি এটা এটাকৈ খাই থাকোঁ তুমি ছাগলীও ঘৰতে ৰাখি খোৱা ছাগলীও খাওঁ কাইদেউ বাপৰে হেৰা তুমি মানুহ নে অন্য কিবাহে অ' সৌ কাইদেউ মই হাইব্ৰিড বস্তু একো নাখাওঁ নহয় হয় নেকি তাকেতো তুমি নিজে হাইব্ৰিড যে কাইদেউ যে কিডালে জমনি কৰে অ' কাইদেউ মই কি হাইব্ৰিড মোৰ দেউতা মোৰ ককা মোৰ আজু ককা আকৌ আজু ককাৰ আকৌ আজু ককা মোতকে বেছি হাইব্ৰিড হয় নেকি বাপৰে কি যে কথা ধেমালি কৰা ভাইটি হেৰি নহয় কথা এটা মনত পৰিল মানে তোমাৰ যদি এতিয়া পটককৈ ভোক লাগি যায় ধৰা পটককৈ যদি এই পেটটোৱে জ্বলা পোৰা কৰে আকৌ মই ঘৰখনৰ এটা ল'ৰা কি অঘটন ঘটাই দিয়া আকৌ ঠিক নাই নহয় মই হাইব্ৰিডো নহয় যোৱাই ভাল হ'ব এটা কাম কৰা তুমি আগলৈ যাবা ৰাস্তাটোত যিকোনো মানুহ পাবা কাৰোবাক সুধিলেই হ'ল যে হ'লচেল মাৰ্কেটখন ক'ত আছে বছ দেখাই দিব ঠিক আছে আহিছোঁ থেংক ইউ পাগল নেকি ইমান জোৰছে দিয়ে নেকি হে নৰ্মেলি এনেকৈ দিওঁ তাৰ নৰ্মেলটো মোৰ নৰ্মেল নহয়তো পিহুৱাই থৈ গ'ল গোটেই গাটো কি যে মানুহবোৰ পৃথিৱীত নাথাকে নহয় চব আকৌ আমাৰ ঘৰখনতে সোমাবলৈ পায় ভগৱান বিচিত্ৰ পৃথিৱীৰ বিচিত্ৰ ৰূপ বাপৰে ৰ'দখনত কি ঘূৰি ফুৰিছে আজি মই ধান্দাতে ঘূৰি ফুৰিছো বুজিছেনে সেইকাৰণে মনটো অলপ প্ৰফুল্ল লাগছি কিবা নতুন ধান্দা নেকি এই কলিতা মই আপোনাৰ কথা ভাবি থাকোঁতে আপোনাক এইখিনিতে লগ পাই গ'লো চাওকচোন মনৰ মিলটো কেনেকুৱা এই ৰ'বচোন এতিয়া কি ডিউটিলৈ ঐ এই নতুন চৰকাৰ অহাৰ পিছত বাপৰে হেভি ডিউটি একদম মুঠতে থানাৰ গোটেই দায়িত্ব মোৰ ওপৰত আমাৰ ওপৰৱালাবিলাকৰ একো কাম নাইতো এছপিচাৰে মোকেই বিচাৰে আৰু এই অফিচৰ কনফিডেন্সিয়েল কামবিলাক চব ময়ে কৰিব লাগে ডাঙৰ কেছবিলাক কোনে কৰে মই চব চল্ভ কৰিব লাগে সেইকাৰণে কেতিয়াবা এনাই লাগে চাকৰিটো বাদে দিওঁ নেকি কলিতা সেইটো কাম নকৰিব দেই এই পৰিৱৰ্তনৰ সময়ত সেইটো কাম নকৰিব বুজিছেনে এই ৰ'বচোন কলিতা মোক কেইটামান কিটিপ শিকাই দিয়কচোন কি কিটিপ হে মক্কেলৰ পৰা যে পইচা খিৰাই সেইটো কিটিপ সেইটো কিটিপত মই বৰ গাধা আছিলো হে কেউদা কি কয় হে কলিতা আপুনি ট্ৰেইনিং লোৱা নাছিলে লৈছিলো চাৰিআলি যে ট্ৰাকৰ পৰা মণিৰামবিলাক লৈ সেইটো কেনেকৈ লৈ চাইছিলো লাঠিডাল যি ট্ৰাকৰ ভিতৰত ভৰাই দেই গধূলি আহিফালে যি হিচাপ হয় তেনেহ'লে কোনটো কথাত আপুনি গাধা নহয় সেই মোক মানে সেই চাৰিআলিকলি ট্ৰেন্সফাৰ কৰিলা সেই মই সেই ট্ৰাকৰ ড্ৰাইভাৰক লাঠিডাল আগবঢ়াই দিওঁ দুখৰ কথা কি জানে না কি
গধূলি মই সেই ওপৰলাক পইচা দিব নোৱাৰো নহয় কেলে কিয় মানে মোৰ সেই লাঠিডালৰ আগত ফুটা নাই পইচা মাখা দেই তলত পৰি যায় অ লাঠিৰ ফুটাও নাই আৰু সেইকাৰণে এতিয়া মোৰ কপালো ফুলা নাছিল কেনেকৈ তাৰ পিছত মোক সেই ওপৰলাই ট্ৰেন্সফাৰ কৰি দিলাক নহয় কেলে কিয় মানে মোক অফিচাৰে তামান ধমকি দিছিতো পুলিচৰ চাকৰি কৰি এই সাধাৰণ যদি কিটিপটোই তই নাজনা কিহৰ পুলিচৰ চাকৰি কৰিব চাই তাতকে তই কোৱাৰ্টাৰত যাই মালি হৈ থাক তাৰ মানে সেই ফুলত পানী দিয়া হৈ আজিকালি কিন্তু মই তামাম চালু হৈছো আজিকালি মোৰ লগত কাম বাৰ্তা নাপাতো আমাৰ ডাঙৰ ডাঙৰ অফিচাৰ বিলাকে মোৰ পাই কিটিপিকে আচ্ছা কথা হল আপোনাক কেইটামান কিটিপ মই পিছত শিকাই দিম এতিয়া আহো দাক মোৰ ডিউটিক লৈ দেৰি আছে কলিতা কিটিপকেইটা শিকাই দিব দেই দিম গধূলা আঁটো লৈ আহিব পুৰা বহি লৈ কিটিপ শিকাই দিম আহো দক চাওঁচোন এই ভূমিকম্প হৰিবল হৰিবল হেৰা বাঘটোৱে নিশ্চয় ওপৰৰ পৰা এই চিৰিৰে নামি আহিব শব্দটোৱেই তাৰ পৰা ওলাইছে এটা এটা কাম কৰোঁ ৰ'বা ইয়াতে চুপ লৈ থাকোঁ ট্ৰেংকুলাইজাৰ মাৰি মই বাঘটো বেউজ কৰি দিম মই আহি আছো কলৈ যায় আপুনি ই আছে নহয় ডাক্তৰ আছে নহয় আপুনি কেলে যাব লাগে এনেকুৱা ভাড়াতীয়া থাকিলে মূৰ খাবই সি কি মূৰ খাব হে মইহে তাৰ মূৰ খাম এইখন দেখিছেনে পোষ্টাৰ মাৰি থৈছে কোনোবাই পিজি খুলিব ইয়াত যদি মই দুটা মক্কেল ভৰাই দিব পাৰোঁ কমিশ্যন এটা আহিব নাই ভাড়াঘৰ পাৱাৰ্ড বাই শক্তিশালী আৰু সুস্থ শৰীৰৰ বাবে আয়ুৰুইন নিউট্ৰিগ্ৰেইন কো পাৱাৰ্ড বাই গুড নাইট ফাষ্ট গাৰ্ড कढ़ाई से ध्यान हटाने वाले मच्छरों को करे फटक से फूल আৰু সহযোগ কৰিছে প্ৰাইম মাষ্টাৰ্ড অইল আগবঢ়াইছে সুপাर वेस्मॉल 33 केस काला सुरक्षित काले मेरे बाल वेस्मॉल ने किया कमाल अमूल द टेस्ट ऑफ इंडिया बिमल पान मसाला विवेल सोप किसमिस बेलेटेलो हॉकिंस प्रेशर कुकर एयरटेल 4G आनंद लक फ्री म्यूजिक मूवीज और गेम्स और मैगी नूडल्स हीरो डुएट सेवलॉन एंटीसेप्टिक लिक्विड हार्पिक डू यू वेस्पा हिमालय नीम फेस वॉश गार्नियर एक्लोमेन एवरीडे व्हाइटनर और निहार जैस्मिन বাঘটো কোনফালে গ'ল বাঘ কি বাঘৰ কথা কবা আহিছে আপুনি আজি ভূমিকম্প আপুনি কৈছে বাঘৰ কথা কি ভূমিকম্পৰ কথা ক'ব আহিছ আমি নিজ কাণে শুনিছো সেইটো বাঘৰ গুজৰণি তেৰি হেতু কি বাঘৰ গুজৰণি আপুনি শুনছে কিয় ওপৰৰ ফালে তেৰি ওপৰৰ এটা ৰুমত মই থাকো আৰু এটা ৰুমত সেই নিউ কামাটো থাকে আপোনালোকে ভূমিকম্পৰ কথা তাৰমানে গমেই নাপায় ভূমিকম্প হ'বই নোৱাৰে সেইটো বাঘৰ গুজৰণি বিশ্বাস নকৰেতো ঠিক আছে আপোনালোকে ইয়াতে অলপ ৰক মই ইনভেষ্টিগেশ্যন কৰি আহো লেতেহে সোমাই আছে কাকতিদা আকৌ চিন্তা কৰিব নালাগে বাঘ ধৰা পেলালো মই এতিয়া পিঞ্জৰাত ভৰাই থম ৰাতিপুৱা চিৰাখানাত জমা দিম আপোনালোকে টেনচন ল'ব নালাগে ঘুমাই থাকক যায় যাক ট্ৰেংকুলাইজাৰ মাৰি মই বাঘটো বেউজ কৰি দিম মই আহি আছো কলৈ যায় আপুনি ই আছে নহয় ডাক্তৰ আছে নহয় আপুনি কেলে যাব লাগে এনেকুৱা ভাড়াতীয়া থাকিলে মূৰ খাবই সি কি মূৰ খাব হে মইহে তাৰ মূৰ খাম হ'ব নালাগে যাব আপুনি বলক কলৈ ভিতৰলে কিয় গ'লনে অ'কে বেটা ৰাতিপুৱা তোক মই ভালকৈ ক্লাছ ল'ম ফুল ড্ৰেছত এনাই তোক প্ৰশ্ন সুধিম দি আছো ৰ তোক মই চটকি ফুৰম বৰে পুৱাই
এইখনতো আগত দেখা নাছিলো, আজি দেখিছো। কোনে মাৰিলে? প্ৰভু, আজি পুৱাই পুৱাই ভাল বস্তু এটা দেখুৱাই দিলা। কোনোবাই পিজি খুলিব দেই। ইয়াত যদি মই 2টামান মক্কেল ফচাই দিব পাৰোঁ, ভাল কমিশ্যন এটা আহিব। আচ্ছা, এটা কাম কৰোঁ, এই নাম্বাৰটো ছেভ কৰি লওঁ। 986 হেৰি মুখেৰে গুণগুণাই কি মন্ত্ৰ মাতি আছে হে? সেইটোতো ফোন নাম্বাৰ, তাতে কি হ'ল? হেৰি কেওঁ বৰা, আপুনি যেতিয়াই তেতিয়াই মানুহক ডিষ্টাৰ্ব কৰি ভাল পায় নহয়? মই আপোনাক কেতিয়া ডিষ্টাৰ্ব কৰিলো হে? এইখন দেখিছেনে? পোষ্টাৰ মাৰি থৈছে কোনোবাই, পিজি খুলিব। ইয়াত যদি মই 2টা মক্কেল ভৰাই দিব পাৰোঁ, কমিশ্যন এটা আহিব নাই? হেৰি কেওঁ আপুনি এইবিলাক দালালিটো লাগিছে? বৰা, আপুনি মোক দালাল বুলি ক'লে ইমান তল খাপৰ শব্দ কৈছে আপুনি? হা, হেৰি শিকক, শব্দ প্ৰয়োগ কৰিবলৈ শিকক। থক হে, দালালক দালাল বুলি নকয়, কি বুলি ক'ম? দালাল নহয় হে বৰা, তেনেহ'লে এয়া সেৱক। সেৱক সেৱক? হেৰি আপুনি কাক সেৱা কৰিলে হে? আপুনি দেখিও চকু মুদা কুলি ভাও ধৰিছে হে। কেলে দেখা নাই বাছ ষ্টেণ্ড, টেক্সি ষ্টেণ্ডবিলাকত এই এজেণ্টবিলাকে যে মানুহ টানি টানি চিটত বহুৱাই দিয়ে, তেওঁলোকে পাৰ চিটত কমিশ্যন এটা পায় নাই? অৰ্থাৎ সেই মালিককো সেৱা কৰা এটা দিলে, মালিকেও তাক সেৱা কৰা এটা দিলে নাই? ঠিক তেনেকে ময়ো পিজিলৈ গ্ৰাহক দিম। সেই গ্ৰাহকে মোকো এটা সেৱা কৰ দিব আৰু পিজি মালিকেও এটা সেৱা কৰ দিব। গৈছো। হেৰি কেওঁ পিছত লগ পাম। সময়ত গাখীৰকণ আনি দিব নোৱাৰিলে দিনটোলৈ মোৰ চাহ খোৱা বন্ধ। লগ পাম। এতিয়া মই শান্তিৰে ফোন নাম্বাৰটো ছেভ কৰি লওঁ। আচ্ছা মায়েৰে বাইপেৰে ভাল মেকানিক এটা লগাই পেলাই ভাল কোম্পানীৰ চাউণ্ড চিষ্টেম এটা লগাব নোৱাৰিলা? চাহ কাইদেউ, মোৰ বতিয়াও পিতাই লিখিব পঢ়িব নেজানিছিল। সেইকাৰণে তোৰ ডিফেক্ট থাকি গেলা। তোৰ চাৰ্টিফিকেট আছে নে নাই? আছে পুলিচ কাইদেউ। আচ্ছা ভেলিডিটি আছে নে নাই? মানে চাহ কাইদেউ, কি চাৰ্টিফিকেটৰ কথা কৈছে? হাত কে নামাইছা? হাত দাঙি থাক। আচ্ছা মই সুধছো তোক পলিউশ্যন চাৰ্টিফিকেট আছে নে নাই? চাহ কাইদেউ, নাই, মই একোডাল বুজি পোৱা নাই পাই। আশা চাউণ্ড পলিউশ্যনৰ ওপৰত পলিউশ্যন বোৰ্ডে দে এখন চাৰ্টিফিকেট দে, সেইখন তোৰ আছে নে নাই? নাই ছাৰ। সেইখন চাৰ্টিফিকেট লাগবই মোক। আৰু ইমান দিনে যাতে তই চাৰ্টিফিকেটখন লোৱা নাই, তাৰ কাৰণে তই ফাইন ভৰিব লাগিব। চাহ কাইদেউ, কেইটকামান ফাইন ভৰিব লাগিব? টকা মানে তই 350 টকা ভৰিব লাগিব। চাহ কাইদেউ, অলপ কম হ'বনে? অলপ কম মানে যা 300 টকা দিবি যা। চাহ কাইদেউ, আৰু অলপ কম কৰক না। তোৰ এই নাকৰ ঘৰ ঘৰণি শব্দই ইমান বছৰে গোটাই অঞ্চলটোৰ ওচৰ চুবুৰীয়া মানুহক শান্তি ভংগ কৰিছা। সেই অভিযোগত যদি তোৰ ওপৰত আমি এফআইআৰ দিওঁ, তেতিয়াহ'লে তই 00 ধাৰাত 3 বছৰ তোৰ সাশ্ৰম কাৰাদণ্ড হ'ব। সেই তুলনাত 300 টকা আকৌ বেছি হোৱা নাই। আচ্ছা তই কথা এটা কৈছো। চাহ কাইদেউ, কি? এই তোৰ এই নাকত চাউণ্ড চিষ্টেমটো কোনে লগাই দিছে? চাহ কাইদেউ, মোৰ মনত নাই নহয়, মই সৰু আছিলো যে। আচ্ছা মায়েৰে বাইপেৰে ভাল মেকানিক এটা লগাই পেলাই ভাল কোম্পানীৰ চাউণ্ড চিষ্টেম এটা লগাব নোৱাৰিলা? চাহ কাইদেউ, মোৰ বতিয়াও পিতাই লিখিব পঢ়িব নেজানিছিল। সেইকাৰণে তোৰ ডিফেক্ট থাকি গেলা। তোৰ কেবল একডাল ক'বাত লুজ আছে। মা কসম, তোৰ এই নাকৰ ঘূৰণিত গোটাই ভাড়া ঘৰ লৰি গেছি। কোনবা দিনাখান যদি তই মানুহ ৰূপ হলে যদি ৰাক্ষসৰ ৰূপ ল, মানুহ দুখন খাই পেলবি। চাহ কাইদেউ, এনেকুৱাখন নকওঁ নহয়, মই মানুহটোহে এনেকুৱা, মোৰ অন্তৰখন একেবাৰে কোমল বুজিছে। টান ঢিলা সেইগিলাখান মই আকো নাজনো। তোৰ ফাৰ্ম খান থকা পাৰ্মিশ্যন আছে নে নাই? চাহ কাইদেউ, কোনখন ফাৰ্মৰ কথা কৈছে? তোৰ ঘৰৰ ভিতৰত যি
ছাগাল মুৰ্গী এইগিলাখান ৰাখছা হাখান ফাৰ্মৰ কথা কৈছো চৰকাৰে যে কিডালে জমনি কৰে এইখন ফাৰ্ম নহয় নহয় তই পুলিচৰ কাষত দিছা নহয় নহয় মানে মোৰ এইটো অভ্যাস হয় ঠিকে আছে বাৰু আৰু আচ্ছা তই পুলিচৰ চকুত ধূলা মাৰিবা খুজিছা পানী অলপ পানী দিওঁ চকুত মাৰি লওক জোতা দি মাৰিবা লাগে নেকি মানুহ থাকা কিমান মিটাৰ দূৰত তই ফাৰ্ম খুলিব লাগে তই সেইটো নিয়ম জানে নে নাজানা অ' চাকাইদেউ সেইকণ অভিজ্ঞতা নাই নহয় ঠিক আছে সেইকাৰণে তোৰ আৰু এটা ভাই সোনকালে তই ব্যৱস্থা কৰ নহ'লে ইমিডিয়েট তই ঘৰ খালাচ কৰিব লাগিব বুজি পালি মই আহোঁ কিমান ফাইন ভৰি মই একেবাৰে দেউলীয়া হৈ যাম ভগৱান কি কওঁ মোৰ পেটটো দেখোন ভোকত নমনা হৈছে সেই মুৰ্গী এটাকে খাই পেলাও হে ৰাতিপুৱা শুই উঠি ঘটি লুটালৈ পানীৰ বাবে লাইন পাতো শাৰী শাৰী কৈ বাথৰুম যাওঁ বুলি টাৱেল চাবোন লৈ তাতো দেখোন মানুহ আছে জুম বান্ধি ৰৈ কি যে ভাই দিগদাৰি কাম কৰো বেচৰকাৰী দেৰিকৈ অফিচ সোমাই খাওঁ বছৰ গালি